দেখা পালি খুব মাৰবি ক'ত মাৰলি তুই খুবটো বাইক পাৰ কৰি আছে দে থেলো তনক মানমালা মই দিবা ইয়াত কোনে বোলো অৱস্থা এইখিনি যাব পাৰিম না স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ আজি মানে আমি এখন আমাৰ পৰা অলপ দূৰত গাঁও এখন মানে পানী চাব যায় আছোঁ পানী উঠি পেলাই পাৰঘাট বুলি কয় মনৰ আছে বন্ধু আছে যাই আছোঁ আৰু আগত কোনো যাই আছে তো চাই থাকক ভিডিঅ'টো কাৰণে চব গৰু ছাগলী চব ৰাস্তাত মানে দি থৈ দিছে উপায় নাই কি কৰিব আৰু গৰু ছাগলী চব ৰাস্তাত দি থৈ দিছে চব মাছ মাৰিছে এইফালে মাছ ধুনীয়া মাছ একদম মাছ পাৰঘাট মোটামুটি পামেই আমি চাৰিওফালে পানীয়ে পানী চাওক পানী ৰাস্তা ভাঙি গৈছে নেকি তাকেইতো একদম খহি গৈছে এইফালে ৰাস্তাৰ একদম অৱস্থাই নাই মানে খোজকাঢ়ি যাব লাগিব গাড়ী থৈ যাব লাগিব এইজনে বাইক থৈ যাব লাগিব এইখিনি বাইক নিবা নোৱাৰি নেকি বাৰু এইফালে এইফালে চাওক আমি পাৰঘাটকলৈকে যাম বুলি ভাবিছিলোঁ কিন্তু বাইক নিবা মানে নোৱাৰিমে আমি পানী আমাৰ পৰা মোটামুটি 10 কিলোমিটাৰমান দূৰত এইখন গাঁৱত পানী ভয়ানক পানী কি হল খোজকাঢ়ি যাবি যাব নোৱাৰিম পিছে যোৱাটোৱে সম্ভৱ হৈছিল চেণ্ডেল জৰা খুলি ল'ব লাগিল ৰ কি ডেঞ্জাৰ আছে গাড়ীখন থৈ এইফালে বহুত দেখছি দে হা যাব পাৰিম নে বাপৰে বাপ গাড়ী কিনকে যাব খৰিত গেল খৰিতহে লাগছি শিলৰ চাওক চাওক পাগলাবাৰ নাপাতে এগলা দৃশ্য বাপৰে বাপ কি ক'ব আৰু বহুত ক্ষতি হৈছিলে এইফালে হা orang orang কি ডেঞ্জাৰকে দিছে একদম কাটা আহিলত একদম ভৰি ৰিক্স সিহঁতে মানে বাইকখন কিনকে লৈছে একদম আচৰিত দে কি ৰিক্সাত আনবা খুজি সিহঁতে এখনি ধমধমাত সিফালে ভাংছি নেকি বহুত কোনটো ব্ৰিজ নতুনকে বনাখন নেকি বা বাইক পাৰ কৰি আছে বঢ়িয়া 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 ইফালে নাই নেকি আৰু চাবি দে থেলো তনক মানমালা মই দিবা ইয়াত দে পাবি না মাছ হালা নকৰো ফৰজুল দা সি মাছ এটা মানে দেখা পাইছি ডাঙৰ মাছ
ধরবা গেছি দেখা পালে কুপ মারবি কত মারলি তুই কুপটু এ হে নাই লাগে নালগিল জায়গা নালগিল ডাঙর মাছ আছিল তো বললি চললে হয়েছিল মুসলপুর ধমধমা নলবাৰী যোৱা ৰাস্তাৰ অৱস্থা হা এ চাওক ইফাল দিয়া এইটো চাইডে দিয়া এইটো চাইডে দিয়া ধমধমা যোৱা বন্ধ নলবাৰী যোৱা বন্ধ একদম বন্ধ ৰাস্তাত মাছ মাৰি আছে মাছ পাইছে না দাদা এটা পোৱা নাই মাছ পাব লাগিছিল এই মাত্ৰ আছে পুৰা মাছৰে জেগা আপোনালোকে মাছ পালাক নেকি 5 কেজি ভালে চাওঁ মাছ চাওঁ মাছ পা কেনে মাৰলাক নেকি এইগিলা বেলেগত মাৰিছে এতিয়া মই পাগলাবাৰৰ আহি পালোঁ পাগলাবাৰ নতুন লঙৰ পৰা দেখাই আছোঁ আপোনালোকক এইবিলাক চাওক চব পানী চাবা মানুহ নতুন দলংখন এখন আগত দলংখন পাওঁ আমি তাৰে আগত নতুন দলংখন পুৰাণ দলংখনৰ পৰা মই দেখাই আছোঁ আপোনালোকক চাওক পানী নতুন দলংখন দি যাবা দিয়া নাই পানী সেইটো গেলি কিন্তু পাইছা দলঙত পুৰা লাগিছিল পুৰা হেৰিত কম পানীৰ প্ৰেছাৰ পৰা নাই কিন্তু পুৰা বহি লৈছা বহু যা সস্তালো না নতুন দলং কিবা হৈছে নেকি কোনোবা ৰাস্তাই ভাঙি যোৱা বুলি কৈছিল ইফালে কাটিম বুলি কৈছিল খানিত এটা কাটলি কিন্তু পানীৰ প্ৰেছাৰটো সিফালে ইমান নপৰিলা হৈছে ন এইখন খুলি দিয়া নাই না সেইটো কাৰণে পানীৰ প্ৰেছাৰটো ইফালে বেছি গৈছে পাৰ্মিশ্যন দিয়া নাই এইটো কাটব না নাই এইটো পিছত মাথৰিটো কমপ্লিট হোৱা নাই যদি এইটো কমপ্লিট হ'লা হয় এইটো কাটি দিয়াৰ পিছত তেতিয়াহ'লে হ'ল মই পাগলা এখন হৈছে পাগলাৰ নতুন দলং এই নতুন দলংখনৰ পৰা আপোনালোকক ভিউটো দেখাই আছোঁ ৰ'ব চাওক ভিউ ৱাও কিবা কবি নেকি সেইটোৱেতো নতুন দলঙত যদি আহিলি কিমান উঠি লৈ ফালে এই মাথুৰি এইগিলা পানী ডাইৰেক্ট ভাঙি দিব নতুনকৈ বনাইছি না সেইটো কাৰণে দিয়া নাই বৰ্তমান এইগিলা চব এনেকুৱা জাপনি বস্তা